এয়া চাওক মই টিবলটো খুলিছোঁ আমাৰ ঘৰত মানে টিবলটো আপোনাৰ নটটো বেয়া হৈছিলে কাৰণে গোটেইকেইটা নট খুলি দিলেও মই ৰছী বান্ধি দিছিলোঁ সেইকাৰণে ৰছী খুলিছোঁ আপোনালোকৰ ঘৰত যদি নট আছে আপুনি ধুনীয়াকৈ ৰেঞ্চ লৈ খুলিব পাৰিব নটকেইটা মই ৰছী আছে কাৰণে ৰছী খুলিলোঁ এই ধুনীয়াকৈ মই খুলি আপোনাৰ এতিয়া থলোঁ চাই থাকক ভিডিঅ'টো তেতিয়াহে বুজি পাব যদি স্কিপ কৰে বুজি নাপাব একো ভালকৈ চাওক যিখিনি আপোনাৰ তাৰ ভিতৰত থাকি আছে ৰেঞ্চ যিবিলাক আপোনাৰ পৰিছিলে যে ৱাশ্বাৰখিনিৰ পৰা যিখিনি ভিতৰ বস্তু ৰবৰ আপোনাৰ আৰু কিবা কিবি আছে মই নামবিলাক ভালকৈ নাজানো মানে পাহৰিলোঁ হ'ব আপোনালোকে ভিডিঅ'টো দেখিলেই গম পাব মানে ভিডিঅ'টো দেখিলেই হ'ল নহয় আপোনাৰ নামটো নাজানিলেই হ'ল আপোনালোকে ঠিক আছে চাই লওক মই আগতেও তেনেকৈ পৰিছিলে এবাৰ কাপোৰ দি আনিছিলোঁ কিন্তু টেবুলৰ অলপ জোৰে বোৱাই দিলে কাৰণে আপোনাৰ পৰি গ'ল ৱাশ্বাৰটো আপোনালোকে জোৰে নুবোৱাব লাহে লাহে বোৱাব এতিয়া মই ধুনীয়াকৈ কাপোৰটো আগৰ লগাই থোৱা কাপোৰটো খুলিলোঁ এতিয়া আকৌ নতুনকৈ মই লগাম ঠিক আছে এইটো একো নাই মই পুৰণা টেবুলটোহে আপোনালোকক দেখাইছোঁ দেই নতুন মই আকৌ আনিম আপোনাক তেতিয়া দেখাম কিন্তু আপোনালোকে শিকিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ আপোনালোকে কি কৰিব পুৰণা হ'লে মই কাপোৰ ফালি লৈছোঁ পিয়'ৰ কটন আপোনালোকে পিয়'ৰ বুলি নহয় যিকোনো কটন কাপোৰ মানে আমাৰ যিটো আপোনাৰ ৱাশ্বাৰৰ ৰবৰখনত লাগি থাকে এই বস্তুটো আপোনাৰ হেৰি ঘাটটো বেয়া হৈ গুচি গ'ল সেই খেতিকে মই কি কৰিলোঁ ধুনীয়াকৈ কটন কাপোৰ দুখন ফালি লৈছোঁ তাত লগাবৰ কাৰণে ঘাটকেইটাত আপোনালোকে এনেকৈ মোলৈ চাই লওক এনেকৈ ঘাটকেইটা বেয়া হৈ যোৱাৰ কাৰণে মই আপোনাক কটন কাপোৰটো লগাই দিম কেলৈ লগাম মানে তাত আপোনাৰ ৰবৰটো খাপ খাই পৰিব ঘাট দুটা যে নাই যিহেতু পুৰণা হৈ গ'ল ন আপোনালোকে কি কৰিব মোক এটা ধুনীয়াকৈ চুটি কৰি অলপ দীঘল মানে বেছি দীঘল নকৰিব ঘাটবিলাকত লাহে লাহে যিটো কটন কাপোৰটো ফালিছিলে যে সেই কটন কাপোৰটো লাহে লাহে মোৰ দৰে মোৰ ভিডিঅ'টো চাব শিকিব যদি স্কিপ কৰি দিওঁ আপোনাৰ একো বুজি নাপাব চাই লওক মোক এনেকৈ লাহে লাহে ধুনীয়াকৈ 2-3 পাক যেইপাক হওক আপোনালোকে ধুনীয়াকৈ লগাই দিব মই আকৌ এটা লগাম মানে এইটো দীঘলকৈ লগালোঁ এইটো চুটিকৈ লগাম আপোনালোকে দেখাম চাওক এইটো কামো লগাই হৈ গ'ল নেক্সট মই এতিয়া আপোনাৰ সৰু এটুকা মই ফালি থোৱা আছিলে ৰ'ব পৰি গৈছে সেইটো যে দেখিছে মই ধুনীয়াকৈ ফালি থৈছিলোঁ অকণমান লাগি আছিলে আঁতৰাই লৈছোঁ ধুনীয়াকৈ মই এইকণ এতিয়া তাত লগাই দিম ঠিক আছে চাওক এই মই লাহে লাহে লগাই আনি থাকিম বস্তুটো মিহি মিহিকৈ লগাই আনিব দেই মানে ফুলি থাকিব নে বস্তুটো টাইটকৈ লগাব মই এতিয়া লগাই হৈ গ'ল অলৰেডি আপুনিও মোৰ গতে এনেকৈ লগাই ল'ব ঠিক আছে তাৰপাছত এটা ভিতৰত এইটো সৰুকৈ এটা বস্তু থাকে এই বস্তুটো আপোনাৰ জোঙাটো ওপৰলৈ দি এইটো খাল নিচিনা হৈ যাব এই বস্তুটো তললৈ দিব জোঙাটো ওপৰলৈ দি বাকীটো এই যিটো জোঙাটো ওপৰলৈ দি ঘূৰণিটো তলফালে যেতিয়া ফুটা নিচিনা এটা বস্তু থাকিব ইমান ফুটা হৈ নাযায় পুৰণা হ'লগৈ আমাৰ বস্তুটো ফুটা নিচিনা হৈ গৈছে একো নাই নতুন হ'লে একো নাই ফুটা হৈ নাযায় এই বস্তু তললৈ দিব এতিয়া মই ৰবৰকণত যিটো বস্তু এই ভিতৰৰ বস্তুবিলাক ৰখি থাকে সেই বস্তুটো আপোনালোকে লগাই ল'ব লাগিব মোৰ গতে মই ৰবৰ টুকুৰাত এইটো লগাই ল'লোঁ এতিয়া অলপ মিলাই টানি ল'ম গছকি লওঁ অলপ হেণ্ডেলত নহ'লে উফৰি যাব পাৰে ঢাক্কা মাৰি দিব আপোনালোকে মোৰ অলপ টানি ল'ব এয়া মই টানি ল'লোঁ ভালকৈ টানি হ'লে হাতুৰি বা কিবা কিবি লৈ আপোনালোকে টানি ল'ব পাৰিব মই যিহেতু মই ভিতৰলৈ যাবলৈ সময় নহ'লে কাৰণে হাতুৰিটো নানিলোঁ মই শিলগুটি এটাৰ ওচৰত পালোঁ এতিয়া শিলগুটিতে আপোনাৰ মই অলপ লাহে লাহে মৰিয়াই মানে মিলাই টান কৰি ল'ম একো নাই হাতুৰি বা টান বস্তু যিকোনো এটাই আপোনাৰ মিলাই পাথৰ হ'লেই হ'ল আপোনাৰ টিবলো টান হ'ব মানে ৱাশ্বাৰত টান হ'বৰ কাৰণে নহ'লে যিহেতু পুৰণা যে সুলকি পৰিব পাৰে সেইটো কাৰণে মই আপোনাৰ ভিতৰলৈ নগ'লোঁ পাথৰ এটা পালোঁ টিবলৰ পাৰতে পাথৰতে লাহে লাহে মই মৰিয়াই অলপ টান কৰি লওঁ বেছি জোৰ নামাৰিব এইটো বস্তুটো মাটিৰো হয় দেই ৱাশ্বাৰৰ যিটো তলৰ ৰবৰখনত যে লাগি থাকে সেইটো মাটিৰো হয় হয়তো ভাগি যাব পাৰে সেইটো বেছি জোৰ নহয় জোৰ কৰিব ইমানো জোৰ নহয় যে ভাগি যাবলৈ ভাগি যোৱাকৈ জোৰ নকৰিব লাহে লাহে অলপ মানে মৰিয়াই অলপ টান কৰি ল'ব মই অলপ পিটি লৈছোঁ বস্তুটো যাতে টান হৈ লওক মই এতিয়া অলৰেডি হৈ গ'ল টানি মই এতিয়া ধুনীয়াকৈ ফিটিং কৰিম মানে তাত আকৌ লগাইছোঁ চাই লওক ধুনীয়াকৈ মই এতিয়া লগাই আছোঁ চাওক কেনেকৈ লাহে লাহে লগাব দেই মই অলৰেডি লগাই হৈ গ'ল দেই বেছি য'ত ঠেকচা মাৰি দিব আকৌ পৰি যাব লাহে লাহে ধুনীয়াকৈ যেতিয়া লগাৰ পাছত ৰখোৱাৰ পাছত নপৰে আৰু ধুনীয়াকৈ এতিয়া মই লগাই ল'লোঁ এতিয়া লাহে লাহে অলপ মিলাই ল'ম চাই লওক ইমান টানো নহয় ইমান উজুও নহয় ৰিক্সৰ কামৰ নিচিনা ধৰি লওক মোৰ নিজৰ ঘৰত কাৰণে একো নাই বেলেগৰ ঘৰত কামত যিমান মাতিলে আপুনি যিমান জানে আপোনাক মাতিলে ৰিক্সৰ কথা লোকৰ টিবলটো ভাঙি যধে মধে যি টি কৰি দিব নোৱাৰি নহয় গম পালে নাই
মই ধুনীয়াকৈ ৰছীডাল ল'লোঁ পুতলাটো নেদেখালোঁ ৰছীডাল আৰু থোৱাটো আপোনাৰ অনাটো নেদেখালোঁ আৰু ধুনীয়াকৈ মই এতিয়া লগাই হৈ গ'ল মিলাই ল'লোঁ এতিয়া মিলোৱাৰ পাছত লাহে লাহে ৰছীডাল মই সোমোৱাব চেষ্টা কৰিম যিহেতু ফুটাবিলাক ডাঙৰ হ'লেও আপোনাৰ ৰছীবিলাক সোমালে অকণমান দিগদাৰ হয় ন নটটো সেইকাৰণেতো নট দিয়ে ন মই এতিয়া অলৰেডি সোমোৱাই হৈছে 3 পেজ 4 পেজমান মই ভৰাম তেনেকৈ টান হ'লেও আপোনাৰ ভাল আৰু নহ'লে ভৰাই থাকোঁতে উফৰি যাব পাৰে ন মুখ চুখ ভাগি যাব ৰিক্সৰ কথা আছে ৰছী হয়তো নট হ'লে একো নাই নটটো হ'লে আপোনাৰ টানি খাপ খাই পৰিব ন টান হয় তো ৰছী যে সেইটো অকণমান দিগদাৰ হৈছে লগতে দেখিছেনে মহে খাই দিছে মোৰ ওলাইছে আৰু কাম কৰি থাকোঁতে বহুত দিগদাৰ এনেকৈ অশান্তি দি থাকিলে মহে হওক বা কিবাই হওক মানুহে হওক বহুত অশান্তি পাওঁ এনেকৈ আপোনালোকে ধুনীয়াকৈ যদি নট নাই আপোনালোকৰ ঘৰত যদি নট আছে ধুনীয়াকৈ ৰেঞ্চ চেঞ্চ দি নটটো টানি ল'ব যদি ৰেঞ্চ নাই বা নট নাই ৰছী লগাই থোৱা আছে ধুনীয়াকৈ মূৰতে ধুনীয়াকৈ ৰছীটো বান্ধি ল'ব মিলাই পেলাই 4 পেজ 5 পেজ যিমান আঁতি বান্ধে সিমানেই ভাল চাব যিটো ৰছী আপোনাৰ তাত লাষ্টিং কৰে মানে যিটো ৰছী নাবান্ধিব উফৰি বা ছিগি গুচি যাব পাৰে আপোনাৰ ধাৰ নিচিনা হৈ যায়গৈতো বস্তুটো পুৰণা হ'লে কাট খাই যাব পাৰে সেইকাৰণে মই এতিয়া অলৰেডি পানী ওলাই গ'ল মোৰ ৰছী পানী হৈ গ'ল চব নেদেখালোঁ আৰু বনাটো আপোনালোকে জানিবই ঠিক আছে ধুনীয়াকৈ মই এতিয়া পানী ওলাই গ'ল দেখিছেনে কিমান ফ্ৰেছ পানী ওলাইছে